নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' আশাকৰ ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ আজি ভিডিঅ'টো সঁচাকৈ কৈছোঁ বহুত ভাল লগা দিন হয় আমাৰ কাৰণে বহুত বেছি ভাল লগা দিন সেইবাবে ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ আৰু ইয়াত দেখিছেনে আমি এতিয়া গৈ আছোঁ আমি ভিজিট নাই যোৱা তলতে আহিছোঁ ফেমিলি চাইডতে জেগাত সোমাবলৈ আছে আৰু চাওকচোন ফলেটো কিমান ধুনীয়া আছে ইফালে আমি এতিয়া আহি আছোঁ আৰু এয়া আমি নিৰ্দিষ্ট জেগাত আমি পাই গ'লোহি আজি সঁচাকৈ কৈছোঁ ভাল লগা দিন কাৰণ আমাৰ ভাইটি আমাৰ সৰুকৈ হ'লেও তাৰ জীৱনৰ সফলতাটো অৰ্জন কৰিলে আৰু কিন্তু অফিচৰ ভিতৰত সোমাই আৰু কিবা কিবি কাম থাকিলে সেইবোৰ কৰি আছে আৰু আমি বাহিৰতে ডিছকাছ কৰি আছোঁ কি কৰা হয় কেনেকুৱা কৰিব পাৰে সিহঁতি ওলাই আহিলে অফিচৰ কথা যে কিবা নাথাকে কিবা কিবি জইন কৰিবলৈ আছে কিবা জইন কৰিলে আৰু ইফালে আমি সিহঁতি থকা ক'ত নাথাকিব কেনেকুৱা সকলোবোৰ আহিলোঁ সিহঁতৰ ৰুমলৈকে এতিয়া গৈ আছোঁ আৰু বাকীখিনি অফিচৰ কামবিলাক চলি গ'ল আৰু সিহঁতে তেতিয়া আকৌ ফটো মাৰিব আৰু মই ভিডিঅ'টো তাকে কৰি ৰাখিলোঁ প্ৰায় 1টামান বাজিলে অফিচৰ কাম সকলোখিনি হৈ গ'ল তাৰ জইন কৰাও হৈ গ'ল আৰু এতিয়া আমি সকলোৰে ভোক লাগিলে চবেই গৈ কিবা এটা খালোঁ সেয়া আমি কাষতে কিবা কিবি চুলঞ্চি খাই আমি খালোঁ ভাত এফালে খালোঁ ৰুটি আৰু কিছুমানে খাই মাছ কিছুমানে খাই এইখিনি কৰি থাকোঁতে আৰু সেয়া কথামতে কাম হৈ গ'ল আলোচনা কৰি আছে আৰু আমি দুখন বেছি বুক কৰিলোঁ আৰু তাৰপিছত আমি যিহেতু সঁচাকৈ কৈছোঁ এইটো আমাৰ জীৱনৰ প্ৰথম ট্ৰিপ চিট এটা আৰু কাজিৰঙাতে আমি ইমান ওচৰতে আছোঁ যে সঁচাকৈ কৈছোঁ কাজিৰঙাৰ ভিতৰলৈ সোমাই পোৱা নাই আৰু সেইবাবে এয়া আহিলোঁ আৰু এনেকৈ আহি আছোঁ আৰু সঁচাকৈ ইমান ধুনীয়া লাগিছে ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে মুকলি বতাহ আকাশত উৰি থোৱা নিচিনা লাগিছে এয়া দেখিছেনে এনেকৈ আমি গৈ আছোঁ আৰু ইজনে সিজনে কথা পাতি কোন ঠাণ্ডা লাগিছে যদিও আমি একো কাপোৰ চাপোৰ নাই লোৱা ধুনীয়াকৈ যাব পাৰিছোঁ এতিয়া বাজিল প্ৰায় 2টামান বাজিল এতিয়া দেখিছেনে কিমান সময় হয় নাজানো আমাৰ 2টা বা 4টাতে আছে আৰু দেখিছেনে চবৰে মুখে মুখে হাঁহি আৰু এটা কথা ক'বলৈ পাহৰিলে আমাৰ ভাইটিয়ে মানে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত পাইছে আৰু সেইটো ক'বলৈ মই পাহৰি গৈছিলোঁ আপোনালোকক কৈ থওঁ আৰু সেই ভাল লগা বিশেষ দিনবোৰ সঁচাকৈ কৈছোঁ এনেকৈ সাঁচি ৰাখি থৈ দিছোঁ পিছত লাগিলে সি চাব পাৰিব আৰু মই বিশেষকৈ ভিডিঅ' তাৰ অফিচৰ ভিতৰত কৰিবলৈ অলপ ভয়ো লাগে দিয়কচোন কিছুমান আৰু যে আমাৰ তেওঁনো দেখিছেনে অকণমানো তাই আমনি কৰা নাই ভয় কৰা নাই একদম ফ্ৰী মাইণ্ডত তাই হাঁহি ইফালে সিফালে চাই গৈছে আৰু যে শেষত এটা ধুনীয়া দৃশ্য আছে তাই নিজেই ধৰি গৈ আছে তাই কোনো ধৰিবলগীয়া হোৱা নাই দেখিছেনে তাই কিমান ধুনীয়া আৰু তাইৰ বাবেও মই ভিডিঅ'টো ৰাখি থৈছোঁ যাতে তাই ডাঙৰ হ'লে তাই যে আমাৰ লগত এনেকৈ ফুৰিবলৈ গৈছে সেইটো চাব পাৰিব বুলি মই এই ভিডিঅ'টো ৰাখি থৈছোঁ
দুভাগ আছে দেখিছা মই কৈছোঁ নহয় সেইটো কাৰণে ধুনু 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 বা বা বেয়া মাতি দিয়া বেয়া মাতি দিয়া আমাৰ পঢ়ান্দ এটা ডাঙৰজনী মাতে এইখিনি চোৱা আই মেলি এইখিনি চোৱা ৰ'ব 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 গুচিয়ে গ'ল এইখিনিত আছে ন ওচৰতে আছিলে ধুনীয়া দেখিছিলে একেবাৰে কাষতে পঢ়োৱা আছিলে মান হ'লেও চাই দিছে নাই শুনি পোৱা হেৰি বুজি পোৱা এইবোৰ চাগে প্ৰায় ইয়াতে থাকে চাগে ন ইহঁতি বেছি হাবিলে নাযায় বা মা গোটেইকে উঠিছেগে ধুনু বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বাবা দিদি ইমানখিনিলৈকে গোটেই জাৰ্ণিটো সকলোবোৰ হাঁহি ফূৰ্তি মাজেৰে গ'ল আৰু সকলোখিনি ভালেই আছিল ঠিকে ঠাকে আছিল এতিয়াই আমাৰ এটা ডাঙৰ ঘটনা ঘটিল চাই থাকিবচোন দিয়া আপোনালোকে অনুভৱ কৰিব আৰু আপোনালোকে দেখিলে নিজেই গম পাব কেনেকুৱা যে শিহৰণকাৰী এটা দৃশ্য কেনেকুৱা ভয় লাগে এইখিনিলৈকে চবেই ধুনীয়াকৈ ফটো মাৰিছে ভিডিঅ' কৰিছে ঠিকে আছিল একেবাৰে ৰাস্তা কাষতে এই ঘৰটো ৰাস্তা কাষত
তাতে আছিল কোনো ভবা নাছিল এই যে ঘূৰিলে দেখিছে আগত এখন জিপ পাৰ হ'ল ছেকেণ্ডখন আমাৰ ভাইটিও তাৰ পাছৰখন আমাৰ আছিল ব্ৰেক কৰি দিয়ক ব্ৰেক কৰিব দিওঁ হা ব্ৰেক কৰক দাদা ব্ৰেক কৰক ব্ৰেক কৰিবলৈ কৈছে ৰাস্তা পাৰ ৰৈ থাকিবলৈ কৈছে ব্ৰেক কৰি দিয়ক অকণ এখন আৰু দেখিলেনে এতিয়া অকণমান ৰাস্তাৰ পৰা ছাইডলৈ নামি গৈ আমাৰ ভাইটিহঁতৰ সেইখনতে এটেক কৰিছিলে আৰু কিন্তু আমাৰ সকলোৱে বহুত ভয় লাগিল আৰু আজি ভিডিঅ'টো ভয়ে মাজতে ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ